পুনৰ পৰা স্বাগতম জনাইছোঁ জুৰি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আমি আজি আহিছোঁ বছৰৰ প্ৰথম দিনটোত মন্দিৰলৈ যাতে সকলোৰে নতুন বছৰটি মংগলময় হয় তাৰ কামনাৰে আমি আজি মন্দিৰলৈ আহিলোঁ আৰু আপোনালোকক আটাইকে মই মোৰ ফালৰ পৰা নিউ ইয়েৰৰ শুভেচ্ছা জনালোঁ যাতে সকলোৱে ভালে কুশলে থাকে নতুন বছৰটিত যাতে সকলোৰে মংগল হয় আৰু বলক এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু আপোনালোকক চাৰিওফালে দেখাই দিছোঁ মন্দিৰৰ পৰিৱেশটো আৰু আমি আহিছোঁ আজি কদমতলী সত্ৰ নামঘৰলৈ আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু ফাকুৱাত ইয়াতে বহুত ডাঙৰকৈ পালন কৰা হয় আৰু আপোনালোকে যদি আহি পোৱা নাই আহি চাব কদমতলী সত্ৰ নামঘৰলৈ এইটো আছে শৰাইঘাটত আছে আহিব এতিয়া আমি মন্দিৰৰ পৰা যাবলৈ ওলালোঁ এতিয়া ঘৰলৈ যাম আমি যাব ওলালোঁ আৰু বছৰটোৰ প্ৰথমটো দিনত আমি লৈছোঁ খানা খাবলৈ গাঁৱৰ সকলোৱে মিলি এসাঁজ খুব ধুনীয়াকৈ আনন্দ মনেৰে আৰু এয়া চব্জি কাটি আছে আৰু এইখিনিতে মই নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ বহুত বহুত যাতে বছৰটি সকলোৰে ভালে কুশলে পাৰ হয় আৰু এইফালে বনাই আছে ভাত এয়া খাৰ বনাইছে আৰু এইফালে মাছৰ আঞ্জা বনাইছে মই দেখাই আছোঁ সকলোবোৰ আইটেম কি আছে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে তেতিয়া সকলোবোৰ গম পাব এয়া খাৰৰ আঞ্জা বনাই আছে আৰু এইফালে বনাই আছে মাছৰ আঞ্জা দেখাই আছোঁ এয়া মাছৰ আঞ্জা ইমান ধুনীয়া কালাৰ আহিছে চাওকচোন আৰু এয়া মাছ দেখাই দিছোঁ আপোনালোকক চাওকচোন আৰু এইবিলাক কামে কামে ব্যস্ত হৈ আছে সকলোবোৰ আৰু এইফালে ধুই আছে চাউল আৰু এইফালে কাটি আছে তামোল আৰু এয়া সৰু আলু ভাজি আছে আৰু এয়া সালাড বনাই আছে
এয়া আৰু সালাডটো ৰেডি হৈ গ'ল। আৰু আমাৰ 1 জানুৱাৰীৰ খানা চলি আছে আৰু এইফালে চাহ বনাইছে। খানা চাহ বনাই আছে। সেইফালে খানা বনাই আছে। সেইফালে খানাৰ আইটেম আকৌ এবাৰ দেখাই দিছোঁ। খাৰ, এইফালে আলু ভাজি আৰু এইফালে এইটো আলু ভাজি আৰু এইফালে আছে ভাত আৰু এইফালে আছে মাছৰ আঞ্জা। চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে, খুব ধুনীয়া কালাৰ আহিছে। আৰু এইফালে আছে দাইল আৰু এইটো হৈছে কৰ্দৈ পোৰাৰ পিটিকা। আৰু এইফালে সকলোৱে চাহ খোৱাত ব্যস্ত। এয়া সকলোৱে চাহ খাই আছে। এয়া চাহৰ প্লেট। আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল, সকলোৱে খাবলৈ বহিছে। এয়া চাওকচোন, সকলোৱে খাব বহিছে আৰু এয়া দেখিছে খানা ৰেডি হৈ গ'ল। মাছ আৰু আমাৰ এইটো অতিথি নিছে খাবলৈ দিয়া হৈছে ভাত। সকলোৱে খাই বৈ আজৰি হৈ এতিয়া বাচন ধোৱাত ব্যস্ত। যদি মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। ধন্যবাদ।